আমাক ঘৰৰ পৰা মৈদুললৈ লৈ গৈছিল 17 তাৰিখত আমাক ঘৰৰ পৰা লৈ গৈছিল অৰুণাচল মৰিগাঁৱৰ কথা কৈ পেলাই লৈ গৈছিল। লৈ যোৱাৰ পিছত আমি সন্তলি যাই পেলাই লগ হৈছোঁ তাৰ লগত লগ পাই আমি সুধিছোঁ ক'ত যাব লাগে কামত। সি কৈছে মৰিগাঁও। গাড়ী ভাড়াই কৰিছে, গাড়ী ভাড়াই চাৰাই কৰি আমাক লৈ গৈছে। যোৱাৰ পিছত মৰিগাঁৱত নাই, আমাক বাইহাটা চাৰিআলিৰ পৰা আমি সুধিছোঁ তাক যে ক'ত লৈ যাই আছে আপুনি আমাক। সি কৈছে অৰুণাচল ডিষ্ট্ৰিক্ট। আমি তেতিয়া মানা কৰিছোঁ বহুত মৈদুলক যে আমি নাযাওঁ অৰুণাচল ঈদৰ আগত 10-12 দিনৰ কাৰণে। সি আমাক কৈছে যে যাবাই লাগব। আমি তেতিয়া গাড়ীৰ পৰা নামিব খুজিছোঁ, সি দৰ্জাখন বন্ধ কৰি দি আমাক সবকেইটাকে ধাক্কাই একদম চিটত বহাই দিছে যে যাবাই লাগব আমাৰ, নহ'লে বহুত লছ হ'ব। আমি কৈছোঁ কিমান টকা লছ হ'ব, আমি ঘৰৰ পৰা আনি দি দিম। সি মানা নাই একদম, আমাক পূৰা কৰিছে। আমি জোৰ কৰিছোঁ, আমাক কৰি দিছে। তাৰপিছত আমি গৈছোঁ অৰুণাচলৰ কথা কৈছে, অৰুণাচলত গৈছোঁ, ইটানগৰত গৈছোঁ। ইটানগৰ যোৱাৰ পিছত আমাক কৈছে কলৰিং যাব লাগে। আমি তেতিয়াও মানা কৰিছোঁ, তেতিয়াও এনেকুৱাই ব্যৱহাৰ কৰিছে আমাৰ লগত যে যাবাই লাগব। আমি পূৰা কৰিছোঁ, আমাক মানাই নাই একদম। তাৰপিছত জোৰ জবৰদস্তি কৰাৰ পিছত আমি আকৌ গৈছোঁ। যোৱাৰ পিছত কলৰিঙত গৈছোঁ। কলৰিং যোৱাৰ পিছত আমাক কৈছে যে ইয়াৰ পৰা আৰু এদিন যাব লাগে। তেতিয়া আমি ঘৰত ফোন কৰি কৈ দিছোঁ যে আমাক ক'তবা লৈ যাই আছে আমাক। মৈদুলে কয় ক'ত লৈ যাই আছে। আমি তেতিয়া আমাৰ দেউতাৰ ওচৰত কৈছোঁ যে আমিতো জাগাটোৰ নাম নাজানো, কলৰিং বুলি কয়, আৰু ইয়াৰ পৰা বোলে আৰু এদিন যাব লাগে। পরে আমার দেউতাই কৈছে যে তাৰ পৰা ঘূৰি আহ। আমি ঘূৰি আহিব খুজিছিলোঁ, আমাৰ পইচা চইচা ঘৰৰ পৰা পঠিয়াই দিব। তেতিয়া আমাক মৈদুলে কৈছে আৰু এদিন গ'লে পাই যাবা। তেতিয়া মৈদুলে পূৰা কৰিছোঁ, জোৰ জবৰদস্তি কৰিছোঁ, সি মানা নাই। আমাক লৈ গৈছে। লৈ যোৱাৰ পিছত আমি চাইনা বৰ্ডাৰৰ ওচৰত হৰিয়া বুলি এটা জাগা আছে, তাত লৈ গৈছে আমাক। লৈ যোৱাৰ পিছত আমি সবকেইটাই তাত যাই পেলাই কান্দিছোঁ যে আমাক ক'ত লৈ আহিলে, মোবাইলত নেটৱৰ্ক নাই। আমি কোৱাৰ পিছত মৈদুলে আমাক টোটেল আমাৰ আমি ইয়াৰ পৰা 5টা গৈছোঁ, আৰু ক'ৰ পৰা লৈছে মানুহ 10টা গৈছে। মৈদুলেৰ 10টা মানুহ লৈ পেলাই তাত বাবুনাথৰ ওচৰত দিছে যে আমি 10টা মানুহ আনি দিলোঁ। ইহঁতে কিবা পইচা চইচা বিক্ৰী কৰি দিছে বুলি আমি গম পাইছোঁ লাষ্টত, যে আমাক 20 লাখ টকাত বিক্ৰী কৰি দিছে মৈদুলে। দি পেলাই তাত লৈ আমাক কাম কৰাইছে। আমি কাম কৰিছোঁ আৰু কৈছোঁ যে আমি 5 তাৰিখত কিন্তু আমি ঘৰত যাম। আমাক কালভাৰৰ কাম, ঢালাই, আমাক সেইটো কাম কৰাইছে। কৰাৰ পিছত আমি কৈছোঁ 5 তাৰিখত আমি কিন্তু ঘৰত যাম। আমাক কৈছে ঘৰত পঠিয়াই দিম 5 তাৰিখত। যেতিয়া 3 তাৰিখ 4 তাৰিখ পাৰ হৈ গ'ল, তেতিয়া 5 তাৰিখত আমি কৈছোঁ যে ক'ত গাড়ী চাড়ী ভাড়াই ল, আমি ঘৰত যাম না। আমাক মৈদুলে তেতিয়া কৈছে যে ঘৰত যাবি। আমি কৈছোঁ অঁ। তেতিয়া আমাৰ মালিকক সি টেলিফোনৰ দি ফোন কৰিছে, ফোন কৰি মালিকক আনিছে। আনাৰ পিছত আমাক গোটেইকেইটা লাইন লগাইছে মালিকে, লাইন টানি চাৰে লাইন লগাই আমাক সুধিছে কোনে কোনে ঘৰত যাবি। আমি 19টা মানুহ আগুৱাই গৈছোঁ। যোৱাৰ পিছত আমাক তৰোৱালে দি আমাক ভয় দেখাইছে। লাষ্টত পিষ্টল এটা ভাৰ কৰি আমাক লগে লগ গুলি 2টা কৰিছিল, ফায়াৰিং কৰিছিল। কৰাৰ পিছত মানুহে ভয় ছয় খাই পেলাই জংঘলত গৈছিল। অঁ, গুলি কৰিছিল, একদম আমাৰ ওচৰতে গুলি কৰিছিল 2টা। কৰাৰ পিছত আমি ভয় খাই গৈছোঁ, নাই লাগা নাই। তাৰপিছত আমি কেম্পত গৈছোঁ। যোৱাৰ পিছত সি অকলে তাত অলপমান থিয় হৈ থাকি সি গুচি গ'ল। যোৱাৰ পিছত আমি মৈদুলক আৰু একো কোৱা নাই। আমি ৰাতি 19টা মানুহ বুদ্ধি কৰি পেলাই আমি জংঘলেদি ওলাইছোঁ। তাৰমানে আমি ৰাস্তা দি ওলোৱা নাই যে আমাক এতিয়াই যেনেকুৱা কৰি আছে, ৰাস্তা দি ওলালে আমাক কাটি পেলাই আমাক নদীত পেলাই দিব। আগতে সেইটো কথা মালিকে আমাক কৈ দিছে যে কোনোবাই যদি পলোৱাৰ মন যায় যে আমি ইয়াৰ পৰা পলাই যাম, তেনেহ'লে কিন্তু আমাৰ হাতত পৰিলে কিন্তু আমি কাটি পেলাই নদীত দি দিম। সেইটো কথা কৈ আমাক ভয় দেখাইছে। তাৰপিছত আমি জংঘলে জীৱন ৰক্ষা কৰাৰ কাৰণে আমি জংঘলেদি ওলাইছোঁ। আমি 19টা মানুহ ওলোৱাৰ পিছত আমি কেইদিনমান যোৱাৰ পিছত মানুহ এটা এটাকৈ মৰি মৰি আমি লাষ্টত আমি 10টা মানুহ উলিয়াইছোঁ। আমাৰ গাঁৱৰ পৰা যে 5টা মানুহ গৈছিলোঁ, এই 5টাৰ পৰা আমি 3টা উলিয়াইছোঁ, আৰু 2টা মইজাল আৰু শ্বহীদুলে। মইজালে আমাৰ কোলত মৰিছে, আৰু শ্বহীদুলে পানীৰ কাৰণে পাহাৰৰ পৰা জঁপিয়াই তলত গেছি, তাক আৰু পোৱা নাই এতিয়ালৈকে। ডেড বডি পোৱা নাই, আৰু মইজালৰ ডেড বডিটো পাইছে। মইজাল আমাৰ কোলত মৰিছে। আৰু আমি 8টা মানুহ আগতে নদী পাৰ হওঁতে আকৌ এটা নদীত পৰি গৈছে। পৰি যোৱাৰ পিছত সি একদম ক'তবা গৈছে, পানী লৈ গৈছে, সেইটো আৰু নাজানো। আমি 7টাই পাৰ হৈছোঁ। হোৱাৰ পিছত আমাক বস্তিৰ মানুহে লগ পাইছে। লগ চগ পাই পেলাই আমাক মেগী চেগি খুৱাইছে। আৰু 20 দিন পিছত আমি ৰাস্তা এটা পাইছোঁ। ব্লাষ্টিঙৰ আৱাজ শুনি পেলাই জংঘলত আছিলোঁ। জংঘলত থাকি পেলাই আমি গছৰ পাত চাত, তাৰপৰা কেঁচা মাছ তাছ যি পাইছোঁ আমি চবেই খাইছোঁ একদম। কিন্তু যিবিলাকে খোৱা নাই সেইবিলাকে মৰিছে, তাৰমানে ভোকত মৰিছে, পানীৰ পিপাহত মৰিছে। আৰু মৈদুলে আমাক তাত লৈ পেলাই পূৰা দম দিছিল। আমি তাৰমানে কৈছোঁ যে এতিয়া আমাক মিছা কথা কৈ ইয়াত লৈ আহিছে, কোনোবা দিন ঘৰত গ'লে আমাৰ দেউতাই কিন্তু তোক এৰি নিদিয়ে, আমাৰ দেউতাই কিন্তু তোক ফালিব।
সেইটো কৈছোঁ সেইটো কোৱাৰ পিছত মইদুলে আমাক তাৰমানে পুৰা মাৰিব আহিছে আমাক তাৰমানে বল্ডাৰ এটা আছিল ওচৰত বল্ডাৰ আমাৰ ওপৰত এৰি দিব বুলি কৈছে যে বল্ডাৰীত তক মাৰি পেলাম মাৰি ইয়াতে খান্দি থৈ যাম আমি সেইটো চাই পেলাই আমাক সেইটো কোৱাৰ পিছত আমি মইদুলক আৰু কোনো কথা কোৱা নাই আমাৰ গোটেই মানুহক তাৰমানে ভয় দেখুৱাইছে টানি ছাৰ বাদৰ আৰু মই যে আমাৰ গাঁৱৰ যে ঠিকাদাৰ চাউলি দিয়াৰ মইদুলে আমাক লৈ পেলাই 20 লাখ টকা তাত বিক্ৰী কৰি দিছিল বাবুনাথৰ ওচৰত বাবুনাথে এবাৰ আৰু আমাৰ টানি ছাৰৰ ওচৰত আমাক বিক্ৰী কৰি দিছে দিয়াৰ পিছত আমি ঘৰত আহিব খুজিলে আমাক কয় যে 20 লাখ টকা যেতিয়া আমাৰ কাম কৰি শেষ হ'ব তেতিয়া তহঁতক ঘৰত পঠিয়াই দিম নাই পোৱা নাই সেইকাৰণেতো আমি আমাৰ মানুহকেইটা মৰিল নাই কোনো বস্তি বা কোনো ঘৰ চৰ লগ পালে আমি গ'লো হয় আমাৰ কোনো বস্তু লগ পোৱা নাই একদম মোবাইল আছিল কিন্তু মোবাইলত নেটৱৰ্ক নাই কোনো মোবাইল অফ হৈ গৈছিল সেইকাৰণে আমি কোনো কৰিব পৰা নাই লাষ্টত আমি ব্লাষ্টিঙৰ আৱাজ শুনি পেলাই আমি বস্তি এটা লগ পাইছিলোঁ ব্লাষ্টিং হৈছিল সেই ব্লাষ্টিঙৰ আৱাজটো আমাৰ কাণত সোমাইছিল সেইকাৰণে আমি বাচিছোঁ 10টা 19টা মানুহ গৈছিলোঁ 19টাৰ ভিতৰত পাহাৰৰ মাজেদি তাৰমানে ওপৰত উঠিছোঁ নামিছোঁ ওপৰত উঠিছোঁ নামিছোঁ এনেকুৱাই কৰিছোঁ কোনো বস্তি লগ পোৱা নাই চৰকাৰে আমাক ট্ৰিটমেণ্ট কৰিছে কলৰিং মেডিকেলত আমাক চৰকাৰে ট্ৰিটমেণ্ট কৰিছে কিন্তু ট্ৰিটমেণ্ট কৰিলেও আমাৰ ইমান সুস্থ হোৱা নাই গাড়ী দিয়া আহোঁতে আকৌ চবকেইটা আমি হৈ গৈছিলোঁ চিৰিয়াছ হৈ গৈছিলোঁ তাৰপিছত আমি লখিমপুৰত আহি পেলাই লখিমপুৰে আমাক আমচুপাটিৰ মানুহে আমাক লগ পাই পেলাই তাত আমাক ভালকৈ ট্ৰিটমেণ্ট দিছে দিয়াৰ পিছত আমি সুস্থ হৈছোঁ এতিয়া আৰু আমাৰ আছে প্ৰব্লেম আছে আমাৰ বহুত ভৰিগিলা একদম ফুলি গৈছে আমাৰ সেইটো আমাৰ প্ৰব্লেম আছে আৰু ইব্ৰাহিমৰ বহুত প্ৰব্লেম ইব্ৰাহিমে পাহাৰৰ পৰা পৰি গৈছিল আমাক বিচৰাইছে আমাক বিচৰাৰ পিছত আমাক পোৱা নাই 9জন মৃত্যু হৈছে আৰু 10জন আমি বাচিছোঁ মৃতদেহ উদ্ধাৰ হোৱা নাই মৃতদেহকেইটা চবকেইটা পাইছে কিন্তু ইহঁতে আনা নাই কৈছে আমাক ফটো দেখাইছে আমাৰ কৈছে যে লাছগিলা পচি গৈছে একদম আমি চাইছোঁ পচা নাই লাছগিলা ভালে আছে কিন্তু ইহঁতে আনা নাই মৃত্যু বুলি আনা নাই যে মৃত্যু মানুহ লৈ কি কৰিম কিন্তু বস্তি পোৱাৰ পিছত আমাক বস্তিৰ মানুহে লগ চগ পায় 20 দিন 21 দিন পিছত আমি বস্তি লগ পাইছোঁ পোৱাৰ পিছত আমাক তাৰমানে বস্তিৰ মানুহে আমাক খোৱা লোৱা কৰাই মেগী চেগি দিছে আমি খাইছোঁ খোৱাৰ পিছত আমাক লগ মেডিকেলত ভৰ্তি কৰি দিছে অৰুণাচল কলৰিং মেডিকেলত আমাক ভৰ্তি কৰিছে দিয়াৰ পিছত আমি আগতে 5টা হৈছিল সেইকেইটা আহিছে তাৰপিছত আমি 7টা মানুহ একলগত মেডিকেলত ভৰ্তি হৈছোঁ হোৱাৰ পিছত আমি 7টাৰ ভিতৰত মেডিকেলত আমি 12 দিন থাকিলোঁ তাত 12 দিন থকাৰ পিছত আমি অলপ সুস্থ হৈছোঁ হোৱাৰ পিছত আমাক কলৰিঙতে এৰি দিছে মালিকে এৰি দি থৈ পেলাই ঘৰত মালিকে ক'ত গৈছে তাৰপিছত আমি পইচা আছিল আমাৰ ঘৰৰ পৰা পইচা লৈছোঁ 5000কে লৈ পেলাই আমি 2টা আছিলোঁ আমি আৰু ইব্ৰাহিম দুজনে আমি 10,000 টকা লৈছিলোঁ লৈ পেলাই টাটা চুমো এটা ভাড়াই কৰি আমি লখিমপুৰত আহিছোঁ আহাৰ পিছত আমাক আমচুপাটিৰ মানুহে লগ পাইছে লগ চগ পাই পেলাই ইহঁতে আৰু ভালকৈ ট্ৰিটমেণ্ট দিছে মেডিকেলতকৈ ইয়াতে আৰু ইহঁতে আৰু আমাক ভালকৈ ট্ৰিটমেণ্ট দি আমাক পঠিয়াই দিছে আমাৰ গাড়ী ভাড়া চাৰা দি গাড়ী ভাড়া দিয়া নাই গাড়ী ভাড়া আমি কৰিছোঁ আমাক সুধিছে গাড়ী ভাড়া কৰিছে নেকি আমি কৰিছোঁ গাড়ী ভাড়া কৰিছোঁ তাৰপিছত কৈছে আমি গাড়ী ভাড়া কৰি দিলোঁ হয় অন্ত নকৰিলে তাৰপিছত আমাক 2000 টকা দিছে 2000 টকা দিয়াৰ পিছত আৰু ৰাতি সদায় কিনি পেলাই আমাক চুপাৰত উঠাই দিছে আমি ৰাতিপুৱা 5টাত আহি আমি গুৱাহাটীত পहुঁচিছোঁ তাৰপিছত আমাৰ কাকাই আমাক ঘৰত লৈ আহিছে শহীদুল্লাহ মৰিছে কিন্তু তাৰ লাছটো এতিয়ালৈকে পোৱা নাই কিন্তু শহীদুল্লাহ আৰু মইজালৰ লাছটো আমাৰ লাগে যেনে লাগে আমাৰ লাছটো এটা হাত হ'লেও লাগব আমাৰ আমি বাচি আহিছোঁ তাৰ কাৰণে আমাৰ একলগত গৈছিলোঁ আমাৰ মানুহকেইটাৰ আমাৰ কলত মইজাল মৰিছে আমি তাৰমানে ইমান কৰা নাই কান্দা নাই যে আমি কান্দিলে আমিও পৰি যাম তেনেহ'লে সেইকাৰণে আমি ইমান কৰা নাই কিন্তু মইজালৰ কাৰণে আমি বহুত কৰিছিলোঁ কিন্তু মইজালক আমি বচাব পৰা নাই